সি নুপুৰক এৰি নিদিয়ে। মোৰ গাটো ভালেই আছে। তুমি মোৰ কথা ইমানকৈ চিন্তা কৰি নাথাকিবাচোন। চিন্তা কিয় নকৰি মোক কচোন। কিমান কি হৈ গ'ল তোৰ লগত সেইখন ঘৰত। আকৌ সেই একেখন ঘৰলৈকে উভতি গৈছ। মই বুজিলো, কিন্তু আপুনিহে বুজা। আপুনি হয়তো পাহৰি গৈছে গোবৰ্ধন, আমাৰ ভবা শক্তি য'ত শেষ হয় তাৰ পৰাই বিভূতি মোহন হাজৰিকাই ভবাৰ আৰম্ভ কৰি দিয়ে। নুপুৰ বাজিছে দুভৰিত ৰুণজুণ, নুপুৰে উবালেচোন মজিয়াত শুনাচোন। বোৱাৰীৰ মৃত্যুত পৰিয়ালৰ সকলো সদস্যই শোকস্তব্ধ। শুনাচোন, এনেকৈ শহুৰৰ ঘৰতে থাকিবা নে ঘৈণীয়েক লৈ যোৱাৰ ব্যৱস্থাও কৰিবা? ব্ৰহ্মাস্ত্ৰ। ভালকে কবানে? কবিৰাজী ঔষধ তোমাৰ কাৰণে বহুত কষ্ট কৰি বিচাৰি আনিছো। ইয়াৰ এটোপালেই যথেষ্ট। আপোনাক ভাল খবৰটো দিয়াই নাই নহয়। বোৱাৰী মাক হবলৈ ওলাইছে। হয় নেকি? তেতিয়াহ'লে আপোনালোকৰ তালৈ এবাৰ যাব লাগিব। আহিবচোন, আহিব এবাৰ। ঠিক আছে। ইমান দিন হ'ল আমাৰ ঘৰলৈ অহাই নাই। এতিয়াতো বোৱাৰীৰ যত্ন ভালদৰে ল'ব লাগিব। এতিয়া বোৱাৰীৰ যত্ন ল'ব লাগিবতো। নল'লে কেনেকে হ'ব? আপোনাৰতো নাতি আহি আছে। এইখিনি সময়ত বোৱাৰীক বৰ বেছিকৈ কাম বন কৰি থাকিবলৈ নিদিব। তাকেইতো। কওকচোন কওক। এনেকে ক'লে মই মনত ৰাখিব নোৱাৰিম দেই। মই লিখি ল'ব লাগিব। আপুনি অকণমান হোল্ড কৰকচোন। মই ৰুমলৈ গৈ আছোঁ, ৰ'ব লিখি লওঁ।
নিজকে সাজু কৰ। তই যেতিয়া মাৰৰ গৰ্ভত আছিলি তেতিয়া মই কামৰ খাতিৰত বাহিৰত থকা কাৰণে মাৰৰ বিশেষ যত্ন ল'ব পৰা নাছিলো, কাৰণ মই কামকহে গুৰুত্ব দিছিলো। কামো জৰুৰী, কিন্তু এইখিনি সময়ত পত্নীৰ যত্ন লোৱাটো সমানেই জৰুৰী, কাৰণ এই সময়ত নাৰী এগৰাকীয়ে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয়। কিন্তু গিৰিয়েক লগত থাকিলে সেই সমস্যাবোৰ আঁতৰ নহলেও পত্নীগৰাকীয়ে বহুত সকাহ পায়। মোৰ ফালৰ পৰা মই সম্পূৰ্ণ চেষ্টা কৰিম দেউতা, নুপুৰৰ যত্ন ল'বলৈ। আমাৰ নাতিটোক আমাৰ দুয়োৰে শিক্ষাৰে শিক্ষিত কৰিব নোৱাৰো, কাৰণ আমাৰ শিক্ষাৰে সি কেৱল টকা ঘটিবলৈহে শিকিব। তাক কেৱল মাকৰ শিক্ষাৰেহে শিক্ষিত কৰিব লাগিব। একমাত্ৰ নুপুৰেই আছে এইখন ঘৰত, যিয়ে তাক মানৱীয় মূল্যবোধ শিকাব পাৰিব। মৰম, আদৰ, সন্মান এইবোৰক মই কেতিয়াও গুৰুত্ব দিয়া নাছিলো। এতিয়াহে বুজিছো এইবোৰ কিমান মূল্যৱান। ৰবা, মই তোমাৰ মূৰটো মালিচ কৰি দিম। নুপুৰ, তোমাৰ গা বেয়া লাগিছে নেকি? নাই, এনেই মূৰটো বিষাইছে। ৰবা, মই তোমাৰ মূৰটো মালিচ কৰি দিওঁ। নালাগে মা, আপুনি কিয় ইমান কষ্ট কৰিব লাগে? এনেই ভাল হৈ যাব। একো কষ্ট নহয়, চাওঁ। অকণমান ভাল পাইছানে? এতিয়া গাখীৰ গিলাচ খাই লোৱা। পদ্মিনী, ক'ত আছানো? এইফালে আহাচোন। দেউতাৰে অৰ্থনীৰ পৰা মোক বিচাৰি আছে, মই তেওঁৰ ওচৰলৈ যাবই পৰা নাই। তুমি কিন্তু গোটেই গাখীৰখিনি খাবা দেই। একো নাই হোৱা, অকণমান কাটিছে। চাওঁ ক'ত কাটিছে। ইমান বেয়াকৈ কাটিছে। ৰবা, মই কিবা এটা লৈ আহি আছো। চাওঁ। ইমান চিন্তা কিয় কৰিছ? ভাল হৈ যাব নহয়। হ'ব হ'ব। তুমি আকৌ এইবোৰ কিয় কাটিব লৈছা? মই আছো নহয়। চাওঁ, মোক দিয়া। আজিৰ পৰা যদি তোমাৰ হাতত কটাই লোৱা দেখো, চাবা কিন্তু। এইবোৰ কৰি কৰিয়ে মই বুঢ়ী হলোহি। মই সৰু ছোৱালী হৈ থকা নাই নহয়। মই তোমাৰ দুখ চাই থাকিব নোৱাৰো আই।
মই ঘৰৰ পৰা আঁতৰি থকাটোৱে ভাল হ'ব তেতিয়া কোনেও মোক সন্দেহ নকৰিব এনেও মই কন্দা কটাবোৰ একেবাৰে সহ্য কৰিব নোৱাৰো কি হ'ল নুপুৰে মোক কেতিয়াও বুজি নাপাব নেকি মা তাই উভতি আহিছেহে মাত্ৰ তাইক সময় দিয়ে সময়ে বুজাব তাইক নুপুর বাজিছে দুবরিত রঞ্জুন নুপুরে উপাদেচোন মজিয়াত শুনাচোন আমি চুতীয়া ককাইদেউৰ লগত তোৰ বিয়াৰ কথা ভাবিছো মহাদেউৰ লগত মই ফোনত কথা পাতিম নাপাতিবি মোৰ প্ৰব্লেম আছে বাইদেউ আজি এক চেণ্ডেল দি দুই কোপ মাৰো মাৰো নকলৈছি কাণ হ'ব মই পাইছিলো বৰলাকাই আজিৰ খণ্ডটি উপভোগ কৰক সন্ধিয়া 7 বজাত আৰু নিশা 10 বজাত ৰঙত কি হ'ল ইমান চিৰিয়াছ ডিছকাশ্যন যে এইবাৰ আমি ইলেকশ্যনত প্ৰথমবাৰৰ কাৰণে ভোট দিম গতিকে কথাবোৰ অলপ বুজি লোৱাটো ভাল মোকো বুজাই দিয়া এইবাৰ ইলেকশ্যনত প্ৰথমবাৰৰ কাৰণে ভিভিপেট মেচিন ব্যৱহাৰ কৰা হ'ব ভিভিপেট মেচিন এইটোকো কি ভিভিপেট মেচিন হৈছে ভোটাৰ ভেৰিফাইবল পেপাৰ অডিট ট্ৰেইল মেচিন এই মেচিনটো ইভিএমৰ লগত সংলগ্ন হৈ থাকিব ভোট দিবলৈ বুটাম টিপাৰ পাছত ভোট দিয়া প্ৰাৰ্থীগৰাকীৰ নাম ক্ৰমিক নম্বৰ আৰু চিহ্ন ভিভিপেট মেচিনত এখন কাগজত ছপা হ'ব আৰু সেই কাগজখন মাত্ৰ 7 ছেকেণ্ডৰ বাবেহে দেখা যাব হয় নেকি ভিভিপেট মেচিনত তুমি দিয়া ভোটটো পুনৰীক্ষণ কৰা আৰু নিশ্চিত হোৱা বঢ়িয়া এতিয়া আমি 2019 চনৰ নিৰ্বাচনৰ বাবে সাজু হ'বহে লাগে সুগম নিৰ্বাচনেৰে যাওঁ আগুৱাই এজনো ভোটাৰ যেন বাদ পৰি নাযায় যেতিয়া জীৱা জন্ম হৈছিল মই আহিব নোৱাৰিলো তাৰ আগতে আমাৰ অষ্ট্ৰেলিয়াৰ চিৰিজটো ভালদৰে নগ'ল ইফালে ৱৰ্ল্ড কাপো আহি আছিল তেতিয়াই মই বুজি পালো ভিতৰৰ পৰা ষ্ট্ৰং হৈ পৰা মানে কি মোৰ মনত আছে এওঁ তেতিয়া মোৰ ওচৰত থাকিব বিচাৰে নুপুৰ মায়ে কৈছে তোমাৰ হেনো গা বেয়া মোক কিয় কোৱা নাই এয়া চোৱা গাখীৰো খোৱা নাই তুমি এনেকৈ নোখোৱাৰ বাবে দুৰ্বল হৈছা খোৱা মই জানো আপুনি মোক মৰম কৰিছে একমাত্ৰ সন্তানটোৰ বাবে আপুনি চিন্তা নকৰিব মই সন্তানটো একো হ'বলৈ নিদিওঁ ভালকৈ জন্ম দি আপোনাৰ হাতত কটাই দিম আপোনাকতো মোৰ কোনো প্ৰয়োজন নাই এই সন্তানটোৰহে প্ৰয়োজন কি হ'ল নুপুৰে মোক কেতিয়াও বুজি নাপাব নেকি মা তাই উভতি আহিছেহে মাত্ৰ তাইক সময় দিয়ে সময়ে বুজাব তাইক নুপুৰে কি কৈছে জানা মা মোৰ তাইৰ প্ৰতি মৰম কেৱল গৰ্ভত থকা সন্তানটোৰ বাবে তই জান নুপুৰৰ মনত এতিয়াও তোৰ প্ৰতি মৰম আছে মই তাইৰ চকুত
সেই মৰম দেখিছোঁ। নুপুৰে যে তোক এনে কথা কৈছে, এইবোৰ তাইৰ খং নহয়, এয়া তোৰ প্ৰতি থকা তাইৰ অভিমানহে। আৰু মানুহে অভিমান কাক কৰে? যাক আটাইতকৈ বেছি ভাল পায়। মই মোৰ আগৰ নুপুৰজনীক ঘূৰাই পাব বিচাৰোঁ মা। নিশ্চয় পাৰিবি, মাত্ৰ তই তাইৰ বিশ্বাস ৰাখ। তাইক সন্মান দে, মৰম দে। তাইৰ জীৱনত সেই অভিমন্যুজন হৈ দেখা, যিজনক ভাল পাই তাই এইখন ঘৰলৈ বোৱাৰী হৈ আহিছিল। তাৰমানে আপুনি পৰাজয় স্বীকাৰ কৰিছে? নাই, এয়া মোৰ পৰাজয় নহয়। আচলতে এয়া মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সফলতা। মই এতিয়াহে বুজিছো যে জীৱনত সফলতা মানে কি। তাৰমানে আপুনি ক'ব বিচাৰিছে ধন, টকা পইচা, ক্ষমতা এইবোৰ এতিয়া মূল্যহীন?